নমস্কাৰ, মই পল্লৱী পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ বোৱাৰী মেখেলা চাদৰ কালেকশ্যনৰ চেনেললৈ। লগতে মোৰ ফেচবুক পেজ বোৱাৰী মেখেলা চাদৰ কালেকশ্যনৰ চেনেললৈ সকলোৱে যাতে ফেচবুক পেজটো ফ'ল' কৰি লয়। লগতে যিসকলে নতুনকৈ আহিছে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু নতুন নতুন কালেকশ্যন পাই থাকিবলৈ সদায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষ হ'লে প্লিজ চাবলৈ নাপাহৰিব। বহুতখিনি আগতে ক'লোঁ কাৰণে আমনি পাইছে চাগে। আজি মই যিটো পিয়ৰ কেঁচা পাতৰ যোৰা লৈ আহিছোঁ, কেঁচা পাত লগতে পদ্মিনী, পিয়ৰ কেঁচা পাত বাই পদ্মিনীত বোৱা হৈছে। এখন হৈছে ছিংগল মেখেলা, আঁঠুলৈ এনেকুৱা ষ্টাৰ বুটা থাকিব, কি কয় বটল গ্ৰীণ লগতে হোৱাইটত থাকিব। একদম আনকমন ডিজাইনত লৈ আহিছোঁ, খাই ডিজাইনত আৰু বুটাকেইটা ষ্টাৰ বুটা। ব্লাউজ পিচটো এইটো তিনিটাকৈ পাৰি থাকিব। খুবেই কমফৰ্টেবল যোৰা হয়, যিহেতু বিয়াৰ ছিজন কেঁচা পাতত লগতে পদ্মিনী তৈয়াৰ কৰা হৈছে এই যোৰাকেইটা। চাদৰখন ৰেডি কৰা আছে, দহি কৰাও আছে এনেকুৱাকৈ সৰু সৰুকৈ যিটো দহি। আপোনালোকে যদি বেয়া পায় ডাঙৰ দহি কৰি ল'ব পাৰিব। গোটেই চাদৰখনত এনেকৈ ষ্টাৰ বুটা থাকিব হোৱাইট আৰু বটল গ্ৰীণত। লগতে এইটো হৈছে চাদৰখনৰ পটি ৰেডি কৰা আছে সম্পূৰ্ণভাৱে। পিয়ৰ কেঁচা পাত বাই পদ্মিনী, ইয়াৰে মূল্যটো হৈছে অনলি 3700 ৰুপিজ। 3700ত লাভ কৰি আছে আপোনালোকে। আজি মই ডিজাইনকেইটা গোটেইখিনি কাপোৰ বেলেগ বেলেগ লৈ আহিছোঁ, এযোৰ এযোৰ বেলেগ বেলেগ লৈ আহিছোঁ। এইযোৰ মই নুনি কটনত লৈ আহিছোঁ। মেহেন্দি কালাৰ খুবেই ধুনীয়া, চিলভাৰ গুণা ৱৰ্ক আছে, নুনি কটনৰ হয়। এনেকুৱাকৈ বুটা থাকিব মাজত চিলভাৰেদি। এইটো হৈছে চাদৰখনৰ আঁচল, সম্পূৰ্ণভাৱে চিলভাৰেদি কৰা হৈছে। আৰু এইকেইটা হৈছে চাদৰখনৰ পটি। এখন মেখেলাখন এনেকুৱা তললৈ থাকিব বুটা দুলাইনকৈ। কালাৰটো খুবেই ইউনিক কালাৰ হয়, খুবেই ধুনীয়া। খুবেই ৰিজনেবল প্ৰাইজত লাভ কৰি আছে আপোনালোকে কাপোৰবোৰ। মোৰ দামবোৰ যিসকলে লৈছে আগৰ পৰা লৈ আছে, মই ৰিচেলিং কৰাৰ পৰাই লৈ আছে, তেখেতসকলে জানে বহুতে ৰিজনেবল প্ৰাইচ হয়। মই যিটো দাম হয় তাৰে সীমিতভাৱেহে লওঁ। এইটো হৈছে ব্লাউজ পিচটো, যথেষ্টখিনি স্পেচ আছে, আপোনালোকে ধুনীয়াকৈ ডিজাইন কৰি পিনে চিলাব পাৰিব। ইয়াৰে মূল্যটো হৈছে অনলি 2300 ৰুপিজ। আৰু এটা যোৰা লৈ আহিছোঁ মই, পাজক যোৰা, যিটো মিচিঙৰ হয়, নতুনকৈ ট্ৰেণ্ডিঙত চলি আছে পাজক। ইয়াৰে বেঙুনীয়া লগতে সেউজীয়া কৰা হৈছে, খুবেই ধুনীয়া হৈছে। পটিটো সেউজীয়া, বেঙুনীয়া, লগতে এইটো যিকেইটা ঘৰ দিয়া হৈছে এইকেইটা হৈছে সেউজীয়া। কাপোৰটো খুবেই কমফৰ্টেবল হয়, যিহেতু পদ্মিনী সূতাৰো হয়। এইটো হৈছে পাজক যোৰা। এইখন মেখেলাখন। পাজকটো চাগে মই অলপ লেট কৰি লৈ আহিলোঁ। মোৰ দোকানখন সৰু দোকান হয়, তথাপি মই যিখিনি পাৰিছোঁ আনিব চেষ্টা কৰিছোঁ আপোনালোকৰ অনুগ্ৰহত। এইটো হৈছে ব্লাউজ পিচটো, লগতে মই মেখেলাখন দেখাই দিলোঁ আপোনালোকক। ইয়াৰে মূল্য হৈছে অনলি 2199 ৰুপিজ। 2199 ৰুপিজ। গোটেই অসমত আপোনালোকে COD লাভ কৰি আছে। সোনকালে বুক কৰিবলৈ নাপাহৰিব। COD এভেইলেবল আছে। আগতে সকলোৱে COD কৈ আছিলে, এতিয়া মই COD অপেন কৰিছোঁ, আপোনালোকে সোনকালে বুক কৰিব। লগতে মই এইটো মিচিং যোৰা লৈ আহিছোঁ, পদ্মিনী বাই পদ্মিনী। ডিজাইনটো খুবেই ধুনীয়া হয়।
এইটো অৰেঞ্জ কালাৰ হয়, ৰেড দেখা গৈছে, অৰেঞ্জ হোৱাইট লগতে গ্ৰীণ। এইটো ঘাই ডিজাইন লগতে এইটো পাহাৰ ডিজাইন আছে, এনেকুৱা ব্ৰঞ্জিন কৈ পিনে। চাদৰখন হৈছে এনেকৈ ফিক্স কৰা আছে। খুবেই ধুনীয়া হয়, দেখিছেনে কিমান ধুনীয়া লাগিছে। ৰেডি কৰি ল'লে আৰু ধুনীয়া লাগিব। ইয়াৰে আপোনালোকক ফিক্স পটি দিছে, লগতে ছাইডত সৰু সৰুকৈ একোটাকৈ পটিও দিয়া হৈছে। আপোনালোকৰ ইচ্ছা, যদি লগাব বিচাৰে লগাব পাৰে, নলগালে আপোনালোকে ব্লাউজত ডিজাইন কৰি পিনে পিন্ধিব পাৰিব। এখন হৈছে মেখেলাখন। মেখেলাখনো সম্পূৰ্ণভাৱে হেভি আছে, পূৰা আঁঠুলৈ ডিজাইন আছে, দেখিছেনে? ডিজাইনটো ইউনিক আছে, প্লাছ চিন আছে, দেখিছেনে? মাজত যিকেইটা বুটা দিয়া হৈছে এইকেইটা প্লাছ চিনৰ দৰে দেখা গৈছে। খুবেই ধুনীয়া হয়। সোনকালে বুক কৰিবলৈ নাপাহৰিব, যিহেতু COD দিছোঁ মই। এইকেইটা ছাইড পটি মই কৈছিলোঁ নে, এইকেইটা আপোনালোকক ফিক্স বৰ্ডাৰ দিছে, লগতে আপোনালোকে এনেকৈ সৰু সৰুকৈ যদি ইচ্ছা কৰে লগাব পাৰে, ইচ্ছা নকৰিলে ব্লাউজত ডিজাইন দি চিলাব পাৰিব। এইটো হৈছে ব্লাউজ পিচটো। ইয়াতে পটি এটা দিয়া হৈছে ব্লাউজ পিছত। ইয়াৰে মূল্যটো কৰি দিছোঁ আপোনালোকক অনলি 3,700 ৰুপিজ। 3,700ত লাভ কৰি আছে। COD এভেইলেবল আছে। সোনকালে বুক কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।